হয় ডকুমেণ্টখিনি কাগজ-পত্ৰখিনি দিয়ক, দিয়াৰ পিছত বাকী যেতিয়া একেবাৰে তোমাৰ মেৰিট লিষ্টত নাম আহিব, এপইণ্টমেণ্ট হ'ব, তেতিয়া বাকী পইচাটো দিব লাগিব। নহয় দেউতাই এনেকৈ কৈছিলে মানে আগতে কিমান দিব লাগিব পিছত কিমান দিব লাগিব সেইটো সুধিছিলে মানে। দেউতাই যদি আগতীয়াকে বেছি পইচা দিব নালাগে, 30,000-40,000 মান কিবা এটা দি দিয়ক, 30,000-40,000 মান। হয় বাকী পইচাটো পিছত একদম এপইণ্টমেণ্ট হোৱাৰ পিছত ল'ম। এনে বুজিলা? আপোনাক কিমান তাৰিখ মানত দিব লাগিব এইটোতো? তুমি এইটো কিমান তাৰিখ বুলি কথা নাই, এইটো যিমান সোনকালে পাৰা সিমান সোনকালে দিয়া, কাৰণ এতিয়া ভেকেঞ্চি খালী আছে। ভেকেঞ্চি যদি ফিল আপ হৈ যায়, পিছতো তোমাৰ পৰা আমি পইচাটো ল'ব নোৱাৰিম না, কামটো কৰি দিব নোৱাৰিলে পইচাটো লৈ লাভ নহ'ব নহয়। হয় এতিয়া মানে আপোনাক কি বেলেগত নহয়, অকল ST বুলিহে আছে, বেলেগ OBC MOBC আদাৰ ক্লাছবিলাকৰ বাকী চব মানে ফিল আপ হৈ গ'ল। নহয় আপোনাক কেছ দিব লাগিব নে একাউণ্টত? সেইটো তোমালোকৰ কথা। কেছ পইচাটো দিলে মানে কি হয়, ধৰা তোমালোকৰ হাততো একো এটা প্ৰুফ নাথাকে। ধৰি লোৱা তুমি মোক পইচাটো আহি পিনি দি যাবা, পিছত দি যোৱাৰ পিছত হাতে দি যাবা, একো প্ৰুফ নাথাকে। কিন্তু একাউণ্টত দিলে মানে তোমালোকৰ হাতত এটা প্ৰুফ থাকে যে এইটো একাউণ্টত কিমান তাৰিখে কিমান সময়ত কিমান বজাত কিমান টকা দিছিলে, চবটো তোমালোকৰ ওচৰত এটা প্ৰুফ থাকি যায়। হয় বাকী তোমালোকৰ কথা, কেছ দিলেও দিবা আৰু একাউণ্টত দিলেও দিবা। একাউণ্টত দিলে মানে কি হয় তোমালোকৰ ভাল আৰু এটা প্ৰমাণ থাকি যাব। হয় মই আপোনাক আগতীয়াকৈ লগ পাব পাৰিমনে? এতিয়া মই ভাইটি বহুত ব্যস্ত হৈ আছো, এতিয়া ইণ্টাৰভিউ চলি আছে, মই ব্যস্ত হৈ আছো। যদি তুমি কিবা কথা পাতিবলৈ আছে লগ কৰিব পাৰিবা। হয় তেনেকে আগতীয়াকে লগ কৰিবলৈ ইয়াত ইণ্টাৰভিউ জেগাত মোবাইল ফোনটোকে ভিতৰত ভৰাবলৈ দিয়া নাই। তুমিতো এনেইতো আহিলে তোমাক লগ কৰিবলৈ নিদিব নহয়। গতিকে তোমালোকে যদি ইচ্ছা আছে প্ৰথমতে মোৰ লগত ফোনত যোগাযোগ কৰি কামখিনি কৰা, পইচা পাতি কেনেকে হেৰি কৰিব লাগে এইটো যোগাৰ কৰি লোৱা, তাৰপিছত কথা পতা। মোক ST ল'ৰা 2-3টা লাগে, আছে নেকি আৰু ST ল'ৰা? ST ল'ৰা আছে নহয়, মানে টাউনতে আমাৰ খুৰা এজন, তাকে খুৰাক ফোন কৰিম, আপুনি খুৰাৰ লগত কথাটো পাতিবলৈ দিম। খুৰা মানে টাউনতে তাকে চাপতিত থাকে, মানে আপুনি যেতিয়া সময় পায় তেতিয়া ক'লে মই খুৰাক ক'ম আৰু। জানিছো খুৰাই চাপতিত কি কৰে? টেট মাষ্টাৰ। কি নাম? বিজয় পেগু। চিনি নাপাম মই এইবিলাক, মইতো ইয়াৰ মানুহ নহয়। বিনয় পেগু এইবিলাক খুৰা-চুৰা হয়। যদি তোমাৰ কিবা ইণ্টাৰেষ্ট আছে, তুমি বেছি দেৰি শুনা ভাইটি, মই ST পোষ্ট খালী আছে কাৰণে কৈছো, মই ST ইনচাৰ্জ হয় হা। ST ল'ৰা কোনোবা সোমাবলৈ গ'লে মোৰ থৈ দিয়ে সোমাব লাগিব, ইনচাৰ্জ হয় মই। গতিকে তুমি যদি ইচ্ছা আছে ঘৰত কথা পাতা আৰু সোনকালে পইচা এটা পেমেণ্ট কৰি দিলে মানে তুমি তোমাৰ পোষ্টটো ভেকেঞ্চিটো কনফাৰ্ম হৈ আছে বুলি তুমি মানে নিশ্চিন্ত মনত থাকিব পাৰা। এতিয়া এনেই ধৰা মই পইচা দিবলৈ যাম, কথা পাতিবলৈ আহিম, এইবিলাক আৰু ইমান দীঘলীয়া প্ৰচেছ কৰি লাভ নাই। যদি পইচা দিবলৈ মন আছে তুমি তাত থাকিও কৰিব পাৰা। মই একাউণ্ট নম্বৰ দিম, একাউণ্টত পেমেণ্ট কৰা, ডকুমেণ্টছখিনি হোৱাটছএপত দি দিয়াৰ পিছত মই গোটেই কামখিনি কৰি ৰাখিম, তাৰ লগত কথা পাতি অ'কে কৰি ৰাখিম। এদিন তুমি মোৰ ওচৰলৈ আহা, মোৰ ওচৰত আহি পিনি মোক লগ কৰি যোৱা ন, হয়নে? হ'ব বাৰু ছাৰ, মই যিমান পাৰে তিমান আগতীয়াকৈ চেষ্টা কৰি চাম। মোক আৰু ST ল'ৰা লাগে। যদি ST ল'ৰা তুমি মোক দিব পাৰা ন, মই তোমাক কিবা এটা হেল্প কৰিম। মোক ST ল'ৰা খুব দৰকাৰ হৈ আছে আৰু। বাৰু হ'ব ছাৰ, মই আজি লগৰ 2জনমান আছে, পাতি চাই লওঁ। কিন্তু পইচা দিব পাৰা হা। পইচা দিব নোৱাৰা ল'ৰা কথা পাতি লাভ নাই। অ'কে? হ'ব ছাৰ।